নমস্কাৰ বন্ধুসকল নতুন এটা ব্লগলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ যিটো ব্লগ হৈছে সেইটো হৈছে নাইট ৰাইড দেখাই দিছো আপোনালোকক গোটেই মানুহবিলাক দীপ্তাংশু আৰু গোটেই বহুতখিনি আছে আপোনালোকৰ ৰাস্তাত ভালকৈ দেখাই থাকিম তেতিয়ালৈকে আপোনালোকে ব্লগটো লাষ্টলৈকে চাব যদি ব্লগটো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বলক যাওঁ গাইছ বলক আৰু বন্ধুসকল এতিয়া আমি গোটেইখিনি ওলালো চাওক গোটেইখিনি এতিয়া যাবলৈ লৈছোঁ আমি খ্ৰীষ্টিয়ানৰ পৰা আৰম্ভ কৰিছোঁ আৰু এণ্ডিং পইণ্টটো চাগে চুকাফা হ'বগৈ চাওঁ ক'লৈকে আমি যাব পাৰোঁ ব'লক গাইজ বৰ্তমান গাইজ ইহঁতে চবে তেল চেল ভৰাই দিলে আৰু এতিয়া আমি দেৰি নকৰোঁ ডাইৰেক্ট টাউনৰ পৰা ওলাওঁ তাৰপিছত আপোনালোকে দেখাই আছোঁ ব'লক আৰু গাইজ বৰ্তমান আমি পাই গ'লো সেই চুকাফা চক মোৰফালে আছে পিছফালে আছে চুকাফা গেটখন আৰু আমাৰ গোটেইখিনি লোৱা নাই পোৱাহি দুজন আছে এতিয়াও আহিবলৈ তেওঁলোকে ৰৈ আছোঁ আৰু এইখিনিতে আমি অলপ দেৰি ৰ'ম তাৰপিছত ভালকৈ আমি ঘৰলৈ যাম আৰু গাইজ চাই থাকক বৰ্তমান গাইজ গোটেইখিনি মানুহ পাই গ'লহি আপোনালোকে দেখাই দিছোঁ গোটেইখিনি মানুহ পাই গ'লহি ইয়াতে আমি অলপ ভালকৈ অলপ ৰ'ম আৰু ফটোটো মাৰি পেলাই আমি ঘৰলৈ বুলি যাম এতিয়া প্ৰায় 8:20 মান হৈ গ'ল এতিয়া ডাইৰেক্ট আমি ফটোটো মাৰি পেলাই যাওঁ আৰু গাইজ ব'লক বৰ্তমান মই এখন আপাচি আৰটিআৰখন এবাৰ চলাই লওঁ এপাক এইখন হৈছে আমাৰ লগৰ হেলমেট পিন্ধি থকা অংকিতৰ এতিয়া ভালকৈ এইখন চলাই পেলাই চাওঁ গাইজ এইখিনিতে আমি গোটেইখিনি আহিলোঁ আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি আহি পালেহি আৰু বনাওঁতে আমি ৰ'লোঁ আৰু এইখিনিতে গাইজ ভিডিঅ'টো ৰাখিলোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেনে গাইজ নতুন ব্লগত পুনৰবাৰ আপোনালোকক লগ পাম বাই